যাব লাগে ভৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু আকৌ যদি যাব লাগে ভৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু জোৰকৈ অলপমান ভালকৈ পঢ়া এইকেইটা দিন পঢ়াৰ কিন্তু বহুত কামত আহে সেইকাৰণে এইকেইটা দিন তোমালোকৰ এটা বহুত মূল্যৱান সময় 1 মিনিটৰো বহুত মূল্য গতিকে সময়টো সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগিব তাৰ কাৰণে তোমালোকে এখন তালিকা বনাই যাবা গধূলি পুৱা অলপ মুখস্থ কৰা ছাবজেক্টবিলাক পঢ়িবা ইংৰাজী সমাজ বিজ্ঞান বা তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী হ'লে তেনেধৰণৰ ছাবজেক্টবিলাক ন যদি তোমাৰ চায়েন্স লৈছা প্ৰেক্টিছ কৰিবা গ্ৰামাৰবিলাক চাবা ৰাতিপুৱা তেনেকৈ গধূলিও তেনেকৈ মুখস্থ কৰা বস্তুবিলাক চাবা প্ৰত্যেক 1 ঘণ্টাৰ মূৰে মূৰে ছাবজেক্টটো সলাই কৰিবা মানে 2 ঘণ্টা 3 ঘণ্টা এটা ছাবজেক্টে পঢ়ি নাথাকিবা কাৰণ 1 ঘণ্টাৰ কথাখিনি মূৰত সোমাব পিছৰ দিনে মূৰত নোসোমাব এইটো এটা মানে আমাৰ মগজুৰ এটা হেৰি মই কথা কৈ থাকোঁ তোমাৰ 10-15 মিনিট সময় শুনি যোৱা তাৰপিছত ইচ্ছা নোহোৱা হ'ব আকৌ যদি বেলেগ এজনে কয় আকৌ 15 মিনিট শুনাৰ কাৰণে ইচ্ছা যাব এনেকুৱা ধৰণৰ কথা গতিকে আমাৰ মগজুৱে এটা বস্তুৱে বেছি সময় ধৰি থাকিব নোৱাৰে টিচাৰৰ পৰা জানি ল'ব পাৰোঁ টিচাৰো থাকিব লগত কিন্তু টিচাৰে